নমস্কাৰ বন্ধুসকল, মই বিশ্বয়ানী এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি আহিছো নতুন এটা স্থানলৈ। আহক আপোনালোকক দেখাম বানৰ নগৰী তেজপুৰ। আজি দেখাম তেজপুৰ চহৰৰ গাতে লাগি থকা ঔগুৰি পাহাৰ, যাক কনকলতা পাৰ্ক বুলিও জনা যায়। কনকলতা বৰুৱা ভাৰতৰ স্বাধীনতা আন্দোলনত ব্ৰিটিছৰ গুলীত শ্বহীদ হোৱা অসমৰ প্ৰথম গৰাকী মহিলা শ্বহীদ। কনকলতা বৰুৱাৰ জন্ম হৈছিল 22 ডিচেম্বৰ 1924। সেই সময়ত আনডিভাইডেড দৰং জিলাৰ গহপুৰৰ বৰঙাবাৰীত। কনকলতা দেউতাকৰ নাম আছিলে কৃষ্ণকান্ত বৰুৱা আৰু মাকৰ নাম আছিলে কানেশ্বৰী বৰুৱা। কনকলতাৰ 5 বছৰতে মাকৰ মৃত্যু হৈছিলে। কনকলতাই ক্লাছ 3লৈকে স্কুল গৈছে যদিও সৰু ভাই ভনীৰ যত্ন ল'বলৈ স্কুল এৰিব লগা হৈছিল। তাতোকৈ দুখৰ কথা, কনকলতা বৰুৱাৰ 13 বছৰ বয়সতে দেউতাকৰো মৃত্যু হৈছিল। কনকলতা ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী আগৰণুৱা স্বেচ্ছাসেৱিকা আছিল। জ্যোতিপ্ৰসাদ আগৰৱালা নেতৃত্বত 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে গহপুৰ, বিহালী, চতিয়া আৰু ঢেকিয়াজুলি থানাত উত্তোলিত হৈ থকা ব্ৰিটিছৰ পতাকা নমাই তাৰ ঠাইত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰাৰ আঁচনি গ্ৰহণ কৰিছিল আৰু তাৰ বাবে মৃত্যুৰ বাহিনী তৈয়াৰ কৰা হৈছিল। গহপুৰত গোলোকচন্দ্ৰ পূজাৰী আৰু জোনাৰাম ভূঞা নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী চলি থাকোঁতে গহপুৰৰ পশ্চিম ফালৰ পৰা থানাৰ অভিমুখে অহা মৃত্যুৰ বাহিনী সন্মুখত থকা মূল স্বেচ্ছাসেৱিকা গৰাকী আছিল কনকলতা বৰুৱা। থানাৰ গেটৰ মুখত ৰৈ থানালৈ সোমাবলৈ চেষ্টা কৰাৰ সময়ত অন্যান্য স্বাধীনতা সংগ্ৰামীৰ লগতে পুলিচৰ লগত কনকলতাৰো টনা আজোৰা হৈছিল। সেই সময়তে কনকলতাই নিজৰ দাবী সাব্যস্ত কৰিবলৈ চেষ্টা কৰি থাকোঁতে চিপাহী বগাই কছাৰীয়ে কনকলতাৰ বুকুলে লক্ষ্য কৰি গুলী এৰিলে। ফলত কনকলতা মাটিত বাগৰি পৰিল আৰু তাতে শ্বহীদ হ'ল। উল্লেখ্য যে কনকলতা বাগৰি পৰাৰ পাছতে মুকুন্দ কাকতিয়ে জাতীয় পতাকা তুলি ল'বলৈ চেষ্টা কৰিলে। লগে লগে পুলিচে মুকুন্দ কাকতিকো গুলিয়াই দিলে। সেই স্থানতে মুকুন্দ কাকতিও শ্বহীদ হ'ল। এয়াই হ'ল কনকলতাৰ জীৱনৰ এটা কাহিনী। এই শ্বহীদ গৰাকীক মই সহস্ৰ প্ৰণাম জনাইছো। এতিয়া মই বিদায় লৈছো। লগ পাম পুনৰ এটা ভিডিঅ'। মোক চাই থাকিবলৈ ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফ'ল' কৰি দিব আৰু ইউটিউবতো ছাবস্ক্ৰাইবো কৰি দিব দেই। বাই বাই।